ভাবকচোন চেনিৰ পৰা মিঠা নাইকিয়া হৈ গ'লে কেৱল বগা দানা কেইটাক চেনি বুলিব পাৰিনে? নিমখৰ পৰা নিমখীয়া গুণটো নাইকিয়া হৈ গ'লে পানী যদি ওপৰৰ পৰা তললৈ বৈ নাযায় তেন্তে আমি সেয়া পানী বুলি ক'ব পাৰিমনে? ঠিক তেনেকৈ মানুহৰ পৰা মনুষ্যত্ব বা মানৱীয়তা কাঢ়ি ল'লে তেওঁ বাৰু মানুহ হৈ থাকিবনে? আৰু কোনোবাই যদি চিনেমাৰ যোগেদি মানৱীয়তাৰ কথা কওঁতে কমিউনিষ্ট বুলি আমেৰিকা নামৰ এখন দেশ এৰি যাবলৈ বাধ্য কৰোৱা হয় তেন্তে তেওঁ কি কৰিব? লাগিলে তেওঁ দেশ এৰি গুচি যাব, লাগিলে তেওঁ আৰু চিনেমা নবনাব, কিন্তু তেওঁ মানৱীয়তা নোহোৱাকৈ মানুহ হৈ থাকিব নোৱাৰিব। ঠিক তাকেই কৰিছিল পৃথিৱীৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ কমেডিয়ান, এক্টৰ, সংগীতজ্ঞ চাৰ্লি চেপলিনে। জুবিন দাই তেওঁৰ কেইবাটাও দীঘলীয়া ইণ্টাৰভিউত তিনিজন মানুহৰ কথা কেইবাবাৰো কৈছে। তেওঁলোক হ'ল চাৰ্লি চেপলিন, চে গুয়েভাৰা আৰু বিষ্ণু প্ৰসাদ ৰাভা। Chaplin is my favorite. He is like God for me, Chaplin. ডাইনাপালিৰ ডাইৰেক্ট কথাত আমি জুবিন দাই উল্লেখ কৰা এই তিনিজন ব্যক্তিৰ বিষয়ে তিনিটা বিশেষ ভিডিঅ'ত আলোচনা কৰিম বুলি ভাবিছোঁ। জুবিন দাৰ হাতত টাটু হৈ জিলিকি থকা চাৰ্লি চেপলিন আচলতে কোন সেই কথা জানিবলৈ আজিৰ এই ভিডিঅ'টো শেষলৈকে চাব। নমস্কাৰ, মই চাংকু নিৰঞ্জন ডাইনাপালি আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডাইনাপালিৰ ডাইৰেক্ট কথা। 1925 চনত জন্ম লৈ বৰ্তমান শতবৰ্ষ উদযাপন কৰি থকা ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ নামৰ সাংস্কৃতিক অনুষ্ঠানটিৰ দ্বিতীয় স্বৰ সংঘচালক অৰ্থাৎ সংগঠনটিৰ সুপ্ৰিম লিডাৰ মাধৱ সদাশিৱ গোলৱেলকাৰ, যি গুৰুজী নামেৰে জনাজাত, তেওঁ তেখেতৰ উই অৰ আৱাৰ নেশ্যনহুড ডিফাইন নামৰ গ্ৰন্থত এডল্ফ হিটলাৰ নামৰ জাৰ্মানী এজন ইতিহাসৰ কলংকৃত ব্যক্তিক প্ৰশংসা কৰিছিল আৰু হিটলাৰৰ চিন্তাৰে ভাৰতক আগুৱাই যোৱাৰ পৰামৰ্শ দিছিল। সেইজন হিটলাৰ যিয়ে একনায়কত্ববাদেৰে 60 লাখ জিউছক হত্যা কৰিছিল আৰু পৃথিৱী জয়ৰ সপোন দেখিছিল। গোলৱেলকাৰে এইজন হিটলাৰক প্ৰশংসা কৰাৰ বিপৰীতে পৃথিৱীৰ মানুহৰ সন্মুখত হিটলাৰৰ আচল স্বৰূপ উন্মোচন কৰি শান্তি আৰু সহযোগিতাৰ বাণীৰে মানুহক উদ্বুদ্ধ কৰা শিল্পীজন আছিল ছাৰ চাৰ্লছ স্পেন্সাৰ চেপলিন। চমুকৈ চাৰ্লি চেপলিন 1889 চনৰ 16 এপ্ৰিলত ইংলেণ্ডৰ ৰাজধানী চহৰ লণ্ডনত এটা গৰীব পৰিয়ালত, গৰীব মানে ভীষণ গৰীব পৰিয়ালত জন্ম লোৱা এই ল'ৰাটোৰ শৈশৱ আছিল ভয় লগাকৈ কঠোৰ। বাপেক আছিল মদাহী আৰু মাক আছিল ষ্ট্ৰীট পাৰফৰ্মাৰ। লণ্ডনৰ ৰাস্তাত আৰু সৰু সৰু মঞ্চত গীত গাই মানুহক আমোদ দি জীৱন চলাইছিল মাতৃ হান্না চেপলিনে। সেই মাকক দুই পুত্ৰৰ সৈতে এৰি দিছিল পিতাক চাৰ্লছ চেপলিন ছিনিয়ৰে। চৰম দৰিদ্ৰতাই চাৰ্লি চেপলিনৰ শৈশৱ ধ্বংস কৰি পেলাইছিল। ইউ কেনট ইমাজিন যে মাকে নিজে খোৱাৰ এক্টিং কৰি পানী খাই পুতেকহঁতক খাবলৈ দি খালী পেটে শুই পৰিছিল। কিন্তু যিমান দুখ নহওক চাৰ্লি নামৰ সৰু ল'ৰাজনক সেই দুখে চুব পৰা নাছিল। যিমান কঠোৰ জীৱন সংগ্ৰাম হ'লেও কিউট চাৰ্লি মাকৰ কোলাত উঠি মাকৰ সংগীতানুষ্ঠান চাবলৈ গৈছিল। মাকে ষ্টেজত উঠি গীত গালে বেক ষ্টেজত বহি চাৰ্লিয়ে চাই চাই আনন্দ লৈছিল। মাকে গীত গাই পোৱা দুপইচাৰে কোনোমতে পৰিয়ালটো চলাবলৈ চেষ্টা কৰিছিল। চাৰ্লিয়ে মাকৰ গীত শুনি শুনি মঞ্চৰ পিছফালে সেইবোৰ আওৰাইছিল। এদিন গীত গাই থাকোঁতে চেপলিনৰ মাকৰ হঠাৎ মাত নাইকিয়া হ'ল। কেতিয়াবা যে আমাৰ মানুহৰ তেনে হয়, হঠাৎ ভইচ বহি যায়, বন্ধ হৈ যায়, তেনে হ'ল। উপস্থিত দৰ্শকে হুলস্থুল লগাব আৰম্ভ কৰিলে। কোনোবাই যদি জোতা দলিয়ালে, কোনোবাই ঘোলা কণী দলিয়ালে। অৰ্গেনাইজাৰজন আহি হান্না চেপলিনৰ হৈ ক্ষমা বিচাৰিলে। নাই, দৰ্শক শান্ত নহয়। এনেতে মঞ্চলৈ দৌৰি আহি শিশু চেপলিনে মাকৰ ৰৈ যোৱা অনুষ্ঠান পৰিৱেশন কৰিবলৈ লাগিল। মৰম লগা শিশু চেপলিনৰ অনুষ্ঠান দেখি উপস্থিত ৰাইজে এইবাৰ মঞ্চলৈ মুদ্ৰা দলিয়ালে। ঠিক এয়াই আৰম্ভণি এজন বিশ্ববিখ্যাত শিল্পীৰ। কেইদিনমানৰ পিছত মাক হান্নাৰ মানসিক ৰোগ আৰম্ভ হ'ল আৰু শিশু চেপলিনে ৱৰ্ক হাউচত কাম কৰি মাকৰ চিকিৎসা চলাবলগীয়া হ'ল। মাক মানসিক চিকিৎসালয়ত আৰু গৃহহীন, কৰ্মহীন, লক্ষ্যহীন চাৰ্লি চেপলিন নিথৰুৱা হৈ পৰি ৰ'ল লণ্ডনৰ ফুটপাথত। 7 বছৰ বয়সত সামান্য খাদ্য আৰু বাসস্থানৰ বিনিময়ত ৱৰ্ক হাউচত কাম কৰিবলৈ বাধ্য হ'ল। ভায়েক ছিডনীকো অন্য ৱৰ্ক হাউচত কাম কৰিবলৈ নিয়াত
চাৰ্লি চেপলিন সম্পূৰ্ণ অকলশৰীয়া হৈ পৰিল এনেকৈ কিছু বছৰ কাম কৰি যেতিয়া এদিন চাৰ্লিয়ে মাকক দেখা কৰিবলৈ মানসিক চিকিৎসালয়লৈ আহিল তেতিয়ালৈ মাকৰ অৱস্থা আৰু বেয়া হৈ গৈছিল আনকি মাজে মাজে পুতেক চাৰ্লিক চিনিও পোৱা নাছিল মাকৰ এই অৱস্থাত চাৰ্লিয়ে চিঞৰি চিঞৰি কান্দিছিল কিন্তু চাৰ্লিৰ হাতত কোনো উপায় নাই মাক গুচি গৈছিল চাৰ্লি চেপলিন সম্পূৰ্ণভাৱে অকলশৰীয়া হৈ পৰিছিল মাকৰ দৰে চাৰ্লিয়ে মঞ্চত উঠি মানুহক হহুৱাব আৰু আনন্দ দিব চেষ্টা কৰিছিল এখন নিষ্ঠুৰ সমাজক হাঁহিৰে মনোৰঞ্জনেৰে উপচাই দিব বিচাৰিছিল জীৱন নিৰ্বাহৰ বাবে চাৰ্লিয়ে কি কৰা নাছিল হোটেলৰ বাচন ধোৱাৰ পৰা বাতৰি কাকতৰ হোম ডেলিভাৰী আৰু সৰু কাৰখানাত কাম কৰালৈকে যিমান কৰিলেও চাৰ্লি চেপলিনৰ লক্ষ্য আছিল মঞ্চ ষ্টেজ এদিন ৰাস্তাত ষ্ট্ৰীট পাৰফৰ্মেন্সৰ দল এটাই পৰিৱেশন কৰি থকা দেখি চাৰ্লিয়ে তেওঁলোকৰ লগ ল'লে ৰাস্তাত গাই নাচি কৌতুক কৰি আৰম্ভ কৰিলে শিল্প যাত্ৰা প্ৰথমতে কোনেও গুৰুত্ব দিয়া নাছিল কিন্তু লাহে লাহে মানুহে লক্ষ্য কৰিবলৈ ল'লে আৰু হাঁহিবলৈ ধৰিলে 14 বছৰ বয়সত চাৰ্লি এটা সুযোগ পালে এটা নাট্য দলে চাৰ্লিক হায়াৰ কৰিলে এয়াই আৰম্ভণি নিজৰ প্ৰতিভা আৰু প্ৰবল ইচ্ছাৰ বলত চাৰ্লিয়ে মানুহক আমোদ দিয়াৰ প্ৰতিটো খোজত সফল হ'বলৈ ধৰিলে 16 বছৰ বয়সত শাৰ্লক হোমছ নাটকত মুখ্য চৰিত্ৰত অভিনয় কৰিলে চাৰ্লি চেপলিন নামৰ এটা অনাথ গৃহহীন কিশোৰে 1910 চনত আমেৰিকাৰ বিখ্যাত কমেডি ট্ৰুপ ফ্ৰেড কাৰ্নছ কোম্পানীৰ পৰা আমন্ত্ৰণ লাভ কৰিলে বেগ পেক কৰি চেপলিন জাহাজত উঠিল বিশাল সমুদ্ৰৰ সিপাৰৰ সপোনৰ পম খেদি আৰম্ভ হ'ল এক যাত্ৰা অভাৰসাইজ চাৰ্ট পেণ্টত এটা টাইট কোট এটা জমনি টুপি এডাল আঠা লগা লাঠি ফটা চিটা জোতাৰে সৈতে বতাহত উৰি ফুৰা পাতি হাঁহৰ খোজেৰে দ্য ট্ৰাম্প নামৰ বিশ্ববিখ্যাত চৰিত্ৰটিৰ জন্ম হ'ল পৃথিৱীৰ চিনেমাৰ ইতিহাসত চাৰ্লি চেপলিন যুগৰ সূচনা হ'ল দৰিদ্ৰতা আৰু কঠোৰ জীৱন সংগ্ৰামৰ পাঠশালাত লাভ কৰা অভিজ্ঞতা আৰু জ্ঞানেৰে মানৱীয়তা আৰু শান্তিৰ বাণী প্ৰচাৰৰ মাধ্যম হৈ পৰিল কৌতুক দ্য কিড চিটি লাইটছ দ্য চাৰ্কাছ মডাৰ্ণ টাইমছ দ্য গ্ৰেট ডিক্টেটৰ লাইমলাইট ইত্যাদি চিনেমাৰে পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ এণ্টাৰটেইনাৰ হৈ পৰিল চাৰ্লি চেপলিন লছ এঞ্জেলছত নিজৰ চিনেমা চিটি লাইটৰ প্ৰিমিয়াৰত বিশ্ববিখ্যাত বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে চাৰ্লি চেপলিনক লগ পাবলৈ আহিল দুই বেলেগ ফিল্ডৰ জিনিয়াছৰ কনভাৰচেশ্যন Einstein Chaplin called you are amazing. Chaplin said, why? Because you speak nothing. But still people understand you and love you so much. You are amazing. Chaplin said, you are more amazing. So why? Because you speak so much. Nobody understands anything, but still they love you. দুই জিনিয়াছৰ এই কথোপকথন বিশ্বৰ মানুহৰ চৰ্চাৰ বিষয় 1940 চনত ফেচিষ্ট হিটলাৰৰ ব্যংগ কৰি নিৰ্মাণ কৰা দ্য গ্ৰেট ডিক্টেটৰ নামৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ চিনেমাখনে চেপলিনৰ জীৱনলৈ পৰিৱৰ্তন লৈ আহিল চিনেমাৰ মুক্তিৰ পিছতে চেপলিনক কমিউনিষ্ট আখ্যা দি আক্ৰমণৰ লক্ষ্য কৰি লোৱা হ'ল আমেৰিকাৰ কমিউনিষ্ট পাৰ্টিৰ লগত চেপলিনৰ সম্পৰ্ক থকাৰ অভিযোগ তুলি চেপলিনৰ ওপৰত বিভিন্ন ধৰণৰ হেঁচা প্ৰয়োগ কৰা হ'ল উপায়ন্তৰ হৈ চেপলিনে আমেৰিকা এৰি ছুইজাৰলেণ্ডলৈ গুচি যাবলৈ বাধ্য হ'ল ছুইজাৰলেণ্ডলৈ গৈ সকলো কণ্ট্ৰভাৰ্চিৰ পৰা দূৰত নিৰলে আৰম্ভ কৰিলে এটা নতুন জীৱন আমেৰিকা আৰু হলিউডৰ সৈতে দীৰ্ঘ বিৰতিৰ পিছত 1972 চনত চাৰ্লি চেপলিনক যচা হ'ল সন্মানীয় অস্কাৰ সুদীৰ্ঘ 20 বছৰৰ মূৰত আমেৰিকাৰ মাটিত ভৰি থৈ চাৰ্লি চেপলিনে অস্কাৰ গ্ৰহণ কৰাৰ মুহূৰ্তটো পৃথিৱীত বিৰল মুহূৰ্ত হৈ ৰ'ল অস্কাৰৰ ইতিহাসত সুদীৰ্ঘ 12 মিনিট সময় ষ্টেণ্ডিং অৱেশ্যন মানে থিয় হৈ হাততালি বজাই সন্মানিত কৰা হ'ল লণ্ডনৰ ফুটপাথত নাচি বাগি শিল্পযাত্ৰা আৰম্ভ কৰা এজন গ্ৰেট আৰ্টিষ্ট চাৰ্লি চেপলিনক জুবিন দাই চাগে কোনোবাই সোধক বুলিয়েই নিজৰ বাহুত আঁকি লৈছিল চেপলিন নামৰ এজন সংগ্ৰামী শিল্পীৰ ফটো কিন্তু কোনেও জুবিন দাক বিতংকৈ এই কথা সোধা দেখা নগ'ল সেইবাবে আজি চেপলিন চৰ্চাৰ মাজেৰে জুবিন চৰ্চা কৰিলোঁ মই চাংগুনী ৰঞ্জন ডাইনাপালী আৰু আপোনালোকে ইমান সময় চাই আছিল ডাইনাপালীৰ ডাইৰেক্ট কথা ধন্যবাদ